এই মা আমাৰ সৰস্বতী মা। তো হাই হেল্ল' নমস্কাৰ। আৰু মই এতিয়া আহি পালোঁ শংকৰদেৱ, আমাৰ এখেতৰ যিখন স্কুল আছে শংকৰদেৱ স্কুলত কাম কৰে, তাতে আহিছোঁ। এইখন গেটখন শংকৰদেৱ স্কুল। আৰু স্কুলখনৰ বাহিৰৰ পৰিৱেশ এয়া আপোনালোকক দেখাইছোঁ। শংকৰদেৱ শিশু বিদ্যা নিকেতন, বৈতামাৰী, এয়া বাহিৰৰ পৰিৱেশ। বলক তেনেহ'লে সোমাই যোৱাৰ ভিতৰত। আৰু ইয়াৰ ভিতৰৰ পৰিৱেশ। পূজা হৈ গ'ল আৰু ইফালে গাৰ্জেনখিনি ষ্টুডেণ্ট সকলোৱে আহিছে বিদ্যা নিকেতনৰ সৰস্বতী মাৰ প্ৰতিমাটো এনেকৈ স্থাপন কৰা হৈছে। আৰু পূজা কৰা হৈ গ'ল আৰু সেইখিনি ভিডিঅ' কৰা নহ'ল পূজাখিনি। আৰু এতিয়া প্ৰসাদ বিতৰণ কৰিব অলপ পিছতে। কিতাপ চিতাপ এইবিলাক এয়ে মা সৰস্বতী। আৰু ইফালে অভিভাৱক অভিভাৱিকাৰ লগতে ছাত্ৰ ছাত্ৰী লৈ প্ৰসাদ গ্ৰহণৰ পিছত এফালে আমাৰ মৰমৰ জুবিনদা শ্ৰদ্ধাঞ্জলিৰ কাৰণে ইয়াতে এনেকৈ ব্যৱস্থা কৰিছে। আৰু ইফালে সৰু মানুহবিলাকে ফটো উঠি আছে, কিয় বনাইছে এইবিলাক ফটো উঠি আছে। বাকী পৰিৱেশ কিবা ক'বা? কেনেকুৱা লাগিছে আমাৰ স্কুলত আহি কিনে? ভাল লাগিছে। ভাল লাগিছে ন? পূজা দিব নাপালোঁ বাৰু, মানে পূজা দিয়া নহ'ল, এনে ভাল লাগিছে। বাকী ভালে লাগিছে। ইয়াতে প্ৰসাদ দিয়া নাই, এতিয়া প্ৰসাদ খাম অলপ। প্ৰসাদ দিয়া নাই, প্ৰসাদ এতিয়াহে দিব আৰু মানে খাই আছে। আৰু সৰু সৰু মানে কিবিলাক দি আছে, তাৰপিছত আমাৰ গাৰ্জেন বা এইবিলাক পিছত মানে দিব এতিয়া। আৰু এই নিকেতনৰ ভিতৰত খোৱা লোৱাৰ ব্যৱস্থা কৰা হৈছে। ইয়াতে গোটেই ষ্টুডেণ্টখিনি লগতে আৰু ষ্টুডেণ্টৰ গাৰ্জিয়ান মা দেউতা সকলোৱে আহিছে। এয়া প্ৰসাদ দিলে আৰু প্ৰসাদ আমি খাই ল'লোঁ। আৰু এয়া আহিলে সৰস্বতী পূজাৰ স্পেচিয়েল খিচিৰি আৰু লাবৰাও দিছে। ভাল হৈছে, খাই মজা লাগিছে। আৰু ইয়াতে বাইদেউবিলাকে দিয়ে আছে, প্ৰসাদ বিতৰণ কৰি আছে আৰু খিচিৰিবিলাক দি আছে।